ভণ্ড মুক্তি মতিবুৰ ৰহমান তাৰ কিছুমান চামচা লৈ কেনে দৰং ডিস্ট্ৰিক্টত আন্দোলন কৰি আছে। এটা কথা মই বুজি পোৱা নাই, ভাইৰেল হোৱা সেই কল ৰেকৰ্ডিংটো এতিয়ালৈকে যে ফৰেনচিক ৰিপৰ্ট দিয়া হোৱা নাই, কিহৰ কাৰণে দিয়া হোৱা নাই সেইটো কওকচোন। ভাইৰেল হোৱা সেই কল ৰেকৰ্ডিংটো ফৰেনচিক ৰিপৰ্টৰ বাবে আবেদন নকৰি কেনে সেই তাৰ লগত থকা যিবিলাক চামচা আছে নহয়, চামচা কৈ কেনে আকৌ সংখ্যালঘুৰ সেই সভাপতিজনে কি কৈছে সেইটো লৈ আন্দোলন কৰি আছে। আজি যে সেই ভণ্ড মুক্তি মতিবুৰ ৰহমানৰ চামচা কেইটাই এনেকুৱা ধৰণে আন্দোলন কৰি আছে, সেই ভাইৰেল হোৱা যিটো কল ৰেকৰ্ডিংটো, সেই কল ৰেকৰ্ডিংটো ফৰেনচিক ৰিপৰ্ট দিয়াৰ বাবে এনেকুৱা ধৰণৰ আন্দোলন কিয় কৰা নাই? নবীজনৰ বিষয়ে আমচুৰ সভাপতিজনে যিটো কথা কৈছে, লাগিলে তেওঁ ৰাইজৰ মাজত আহি কেনে ভুল স্বীকাৰ কৰিব, কিন্তু এই ভণ্ড মুক্তি মতিবুৰ ৰহমানে যিটো ভুল কৰিছে সেইটো ভুলৰ কাৰণে ভণ্ড মুক্তি মতিবুৰ ৰহমান এতিয়ালৈকে নিজে মুখে স্বীকাৰ কৰিছেনে? এতিয়াও কিন্তু নিজে মুখে স্বীকাৰ কৰা নাই। আৰু সেইটো নকৰি কেনে নবীজনৰ বিষয়ে কি কৈছে সেইটো লৈ আন্দোলন কৰি আছে। প্ৰথমে সেই ভণ্ড মুক্তি মতিবুৰ ৰহমান মুছলিম সমাজত ইমানখিনি কলংকিত কৰিলে, সেইটোৰ বিচাৰ আজিলৈকে কৰা নাই। আৰু ভণ্ড মুক্তি মতিবুৰ ৰহমানে কি কৈছে, 2 ঘণ্টাৰ ভিতৰত আমচুৰ সদস্য আৰু সংগঠনৰ সদস্যটোক গ্ৰেপ্তাৰ কৰিব লাগে। প্ৰথমে সেই ভণ্ড মুক্তি মতিবুৰ ৰহমানৰ কোটিত যিখিনি গু আছে নহয়, সেইখিনি চাফা কৰি লওক। 2 ঘণ্টাৰ যিটো সময়সীমা বান্ধিছে নহয়, সেইটো 2 ঘণ্টাও নালাগে, 5 মিনিটতে গৈ কিনে তেখেতক এৰেষ্ট কৰা হ'ব। আগতে সেই ভণ্ড মুক্তি মতিবুৰ ৰহমানে যিবিলাক ভুল কৰিছে, যিটো কল ৰেকৰ্ডিং ভাইৰেল হৈছে, সেই কল ৰেকৰ্ডিংটো ফৰেনচিক ৰিপৰ্টৰ বাবে আবেদন কৰকচোন। ভণ্ড মুক্তি মতিবুৰ ৰহমানৰ যদি ইমান হৎ সাহস আছে, বুকুত যদি ইমান দম আছে ন, সেইটো কল ৰেকৰ্ডিং ৰিপৰ্টটা আগতে প্ৰথমত দেখাকচোন। আৰু সেইটো নকৰি কেনে কিছুমান চামচা আছে, চামচা কেইটাই তাৰ কোটিৰ পিছে পিছে লাগি আছে। লাজ নালাগে সেইকেইটাৰ? আপোনালোকে ন নাকত অলপমান লাজ কাজ আছে নহয়, সেইখিনি অলপমান বচাই ৰাখক। আজি মই মুক্তি মতিবুৰ ৰহমানক ভণ্ড বুলি কোৱাৰ কাৰণ এইটোৱে, ভাইৰেল হোৱা কল ৰেকৰ্ডিং যিটো ফৰেনচিক ৰিপৰ্টৰ যিটো প্ৰমাণ আছে, প্ৰমাণটো আজিলৈকে দিব পৰা নাই। যেতিয়ালৈকে সেই ফৰেনচিক ৰিপৰ্টৰ প্ৰুফ নাহিব, তেতিয়ালৈকে সেই ভণ্ড মুক্তি মতিবুৰ ৰহমানক মই ভণ্ড বুলিয়ে ক'ম। আৰু সেই ভণ্ড মুখীবোৰে কেনেকুৱা ধৰণে আন্দোলন কৰি আছে মই স্ক্ৰীনত দিছো, এবাৰ চাওকচোন আপোনালোকে। আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, আমি গৰিহণা জনাইছোঁ, তাৰ লগতে আমি পুলিচক অনুৰোধ জনাইছোঁ। অনুৰোধ মানে এইটো আমাৰ দাবী, দাবী মানে এইটো আমাৰ ডিমাণ্ড। আমিও তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, আমিও নিন্দা কৰিছোঁ, আমিও পুলিচ প্ৰশাসনক অনুৰোধ কৰি কওঁ, এইটো আমাৰ অনুৰোধ নহয়, এইটো আমাৰ ডিমাণ্ড। অতি সোনকালে ভাইৰেল হোৱা কল ৰেকৰ্ডিংটো ফৰেনচিক ৰিপৰ্টৰ দ্বাৰা প্ৰমাণ কৰি প্ৰুফ দেখাব লাগে। আমাৰ যিহেতু ভাৰতবৰ্ষৰ সংবিধানৰ ওপৰত ভৰসা আছে, অসমৰ পুলিচৰ ওপৰত ভৰসা আছে, আমাৰো পুলিচ প্ৰশাসনৰ ওপৰত ভৰসা আছে, সেইকাৰণে অতি সোনকালে ভাইৰেল হোৱা কল ৰেকৰ্ডিংটো ফৰেনচিক ৰিপৰ্টৰ দ্বাৰা প্ৰমাণ কৰিব লাগে। আৰু যিজনে ভুল কৰিছে, সেই ভুল কৰা মানুহজনক উচিত শাস্তি দিব লাগে। আজি তেওঁৰ যিটো ৰূপ দেখাব বিচাৰিছে, এইটো কিন্তু মুছলমান ৰাইজ কোনো কাৰণতে কিন্তু আমি এইটো গ্ৰহণ কৰি ল'ব নোৱাৰো। এই ভণ্ডজনে আকৌ ৰাইজৰ কথা কৈ আছে, ৰাইজতকে বেছি চামচাইচোন লাগে। সেইকেইটা যদি চামচাই নহলে হয়, তেতিয়াহ'লে দোষীৰ লগত কেতিয়াও সংগ নিদিলে হয়। আৰু যদি চামচা নহয় ন, তেতিয়াহ'লে কিবা এটা পইচা পাইছে, সেই পইচা পোৱাৰ কাৰণে ভণ্ড মুক্তি মতিবুৰ ৰহমানৰ লগত গৈ কিনে আন্দোলন কৰি আছে। আৰু দ্বিতীয় নম্বৰ কথা, হিন্দু ভাইসকলৰ পূজাকো অপমান কৰিছে। শুনিছেনে আপোনালোকে? হিন্দু মানুহৰ দুৰ্গা পূজাক বোলে অপমান কৰিছে। ঠিক আছে ভাই, মানিছো দুৰ্গা পূজাক অপমান কৰিছে। এই ভণ্ডজনে যেতিয়া বক্তা হিচাপে নিমন্ত্ৰণ পায় ন, তেতিয়া সেই বক্তৃতা দিব কিনে হিন্দু সমাজৰ ধৰ্মটোকে টাৰ্গেট কৰি লয়। তেতিয়া কি হিন্দুসকলৰ কথা মনত নপৰেনে? এতিয়া আকৌ আমচুৰ সদস্যজনে কৈছে কাৰণে হিন্দুৰ প্ৰতি অলপমান দৰদ জাগিছে। আৰে ভাই, এইবিলাক দৰদ ন আমাক দেখাব নালাগে। পাৰে যদি প্ৰথমে এই ফৰেনচিক ৰিপৰ্টৰ দ্বাৰা ভাইৰেল হোৱা কল ৰেকৰ্ডিংটো প্ৰুফ কৰি দেখাকচোন, কিমান অকাত আছে চাম আমি। অসমৰ ভিতৰত এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে এটা ষড়যন্ত্ৰ কৰিছে। এনেকা ধৰণেৰে কথা পাতিবলৈ লাজ নালাগিল নে ইয়াৰ? তেওঁচোন অসমত থকা মুছলিম সমাজটোক বদনাম কৰি দিলে, আৰু তেওঁ আকৌ কৈ আছে সাম্প্ৰদায়িক বিষবাস্ত্ৰ বিয়পাই আছে। এইবিলাক কথা ন সেই ভণ্ডজনৰ মুখত কেতিয়াও শুবা নাখায়। এই কথাটো আপোনালোকে মনত ৰাখিব। ইয়াৰ জৰিয়তে যদি কোনো তুৰ ফুৰ হয়, ইয়াৰ জৰিয়তে যদি কোনো সাম্প্ৰদায়িক কিবা ঘটনা হয়, ইয়াৰ মূল জগৰীয়া হ'ব ভণ্ড মুক্তি মতিবুৰ ৰহমান। মুছলিম সমাজত আজি কিছুমান অলগদ্য আছে, যিবিলাক অলগদ্য নেকি নিজৰ ভুল কেতিয়াও স্বীকাৰ নকৰে। ইয়াৰ মানে কি এইটোৱে নেকি মুছলমান ধৰ্মৰ মানুহবিলাকে নিজৰ ভুল কেতিয়াও স্বীকাৰ কৰিবলৈ শিকাই নাই, তাৰ মা দেউতাকে কেতিয়াও শিকোৱাই নাই? এইটোৱে নেকি তাৰ মানে? যদি এইটো নহয়, তেতিয়াহ'লে ভণ্ড মুক্তি মতিবুৰ ৰহমানৰ লগত যিবিলাক মানে সংগ দিছে, তেতিয়া কিন্তু এক পিছ মুছলমানো ওলাই অহা নাই। কিয় ওলাই অহা নাই? তাৰ মানে সেইটোৱে ন, মিছা কথাটো সদায় লুকাই ৰাখিবলৈ চেষ্টা কৰে।